নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত দেখি গম পাইছেই নিশ্চয় আমি ক'লৈ গৈ আছোঁ। আজি আমি গৈ আছোঁ আমিনগাঁৱত অৱস্থিত হৰে কৃষ্ণ মন্দিৰ দৰ্শন কৰিবলৈ। এয়া IIT যোৱা ৰাস্তাৰে গৈ আছোঁ। এয়া আহি পালোঁ আমি মন্দিৰৰ মেইন গেট। আজি বহু ভিৰ বাবে ভিতৰত গাড়ী ৰখাবলৈ ঠাইয়ে নাই। গাড়ী ৰাস্তাৰ দাঁতিতে ৰখাই ভিতৰলৈ গৈ আছোঁ। GNRCৰ হস্পিটেলৰ ঠিক বিপৰীতে অৱস্থিত এইটোৱেই হ'ল হৰে কৃষ্ণ মন্দিৰ। এয়া চাওকচোন, পাৰ্কিঙত ইমান গাড়ী, গতিকে পাৰ্কিং ফুল। গেটৰ পৰা কিছু নিলগত অৱস্থিত মন্দিৰটো। 5 মিনিটমান খোজকাঢ়ি যাব লাগিব। এয়া মোৰ লগত আছে মোৰ ফেমিলি আৰু মোৰ মা, বাইদেউ আৰু বাইদেউৰ ছোৱালী দুজনী। ইয়াত অক্ষয় পাত্ৰ নামৰ মেগা কিচেন আছে। নেশ্যনেল জিঅ'গ্ৰাফি চেনেলত দেখুওৱা ইণ্ডিয়াছ মেগা কিচেন যে এয়া আমাৰ অসমৰ শাখাটো। ইয়াৰ পৰাই স্কুলবোৰলৈ দুপৰীয়াৰ মধ্যাহ্ন ভোজন গাড়ীৰে বিতৰণ কৰা হয়। এয়া চহৰটো দেখাবলৈ চেষ্টা কৰিছোঁ। জোতা চেণ্ডেলবোৰ কাউণ্টাৰত জমা কৰি আমি ফাৰ্ষ্ট ফ্ল'ৰত অৱস্থিত মন্দিৰলৈ চিৰিৰে উঠি গ'লোঁ। পাই গ'লোঁ ফাৰ্ষ্ট ফ্ল'ৰ আৰু তাতে আমি ভৰি হাতবোৰ ধুই ল'লোঁ। এয়া মন্দিৰৰ বাহিৰৰ দৃশ্যবোৰ চাওকচোন এবাৰ। নৈবেদ্যৰ বাবে ওচৰতে থকা কাউণ্টাৰটোলৈ গ'লোঁ। তাত নিজৰ নাম, ঠিকনা, গোত্ৰ কৈ টিকট এটা ল'ব লাগে আৰু 200 টকা দি এটা খৰাহী ল'ব পাৰে। এতিয়া আমি নৈবেদ্যবোৰ লৈ মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। তাত থকা ছোৱালী এজনীয়ে ফোট লগাই দিলে। তাৰপিছত এজন ব্ৰাহ্মণৰ ওচৰলৈ গৈ নিজৰ নৈবেদ্যবোৰ ভগৱানৰ নামত উৎসৰ্গ কৰিব লাগে। তেখেতে শুদ্ধিপাত বাক্য পঢ়ি আমাক চাউল আৰু চেনি ড্ৰামত ঢালিবলৈ ক'লে। আৰু আমাক পায়সৰ বাতি এটা প্ৰসাদ হিচাপে দিলে। এইবাৰ আমি গ'লোঁ সেৱা কৰিবলৈ। সেৱা কৰি মূৰ্তিৰ চাৰিও চহৰত 3বাৰ পৰিদৰ্শন কৰিব লাগে। আজি কিবা বিশেষ ভাল দিন কিজানি, যজ্ঞ চলি আছে দেখোন। এয়া শেষ দৃশ্য যজ্ঞৰ, শেষ হ'ব আৰু। এয়া ভিতৰৰ দৃশ্য চাওকচোন।
ভিতৰতে কিছু বিপণী আছে। তাত আপুনি ধৰ্মীয় বস্তু আৰু ধৰ্মীয় গ্ৰন্থ কিনিব পাৰিব। ময়ো কিনিলোঁ। বাহিৰলৈ আহি চহৰতে বিক্ৰী কৰি থকা কেক আৰু পানী অলপ খালোঁ। তাৰপিছত নামি আহিলোঁ তললৈ। এতিয়া আমি ভোগ খাবলৈ দি থকা ঠাইলৈ গ'লোঁ, কিন্তু বহু ভিৰ বাবে নাখালোঁ, কাৰণ বহু সময় ৰখিবলগীয়া হ'ব পাৰে। ইফালে মাইনা আৰু বাবুহঁতৰো ভোক লাগিছে। গতিকে এতিয়া আমি ঘৰলৈকে গৈ আছোঁ। এয়া আমি শৰাইঘাট দলংখন পালোঁ। ঘৰলৈ অহা পথত ৰখি খাবলৈকে সোমালোঁ এখন ৰেষ্টুৰেণ্টত। এনেদৰে আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আহাৰ নামৰ ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহিলোঁ।